কিবা এটা কৰি আছো দেখা নাই জানো? তোমাৰ এই কাট মাৰি কথা কোৱা স্বভাৱটো নগ'ল আৰু নহয়? ৰ'বা আৰু অকণমান আছে, শেষ কৰি ফালি দি আছো। তেনেহ'লে দুপৰীয়াৰ ভাতকেইটা কাৰ মূৰটোৰে বনাবগৈ। এই তোমাক মই দিম বুলি কোৱা, তোমাক মই এইবোৰ কাম কৰিবলৈ মানা কৰোঁ নে নকৰোঁ? কিয়? এইটো সময়ত এনেকৈ গধুৰ বস্তু দাঙি থকাটো বেয়া। হয় নেকি? তেতিয়াৰ পৰা যে কলটো মাৰি দিবলৈ চিঞৰি আছিলো, মাত সাৰিছিলে। মই শুনা নাছিলো চাগে। হ'ব দিয়া। শুনা নাছিলো। চিঞৰি মাতিলেও আকৌ ক'ব কেলৈ চিঞৰিছা। এইটো সময়ত চিঞৰাটো বেয়া। এইবোৰত একান্ত হৈ থাকিলে ক'ত আমাৰ মাত শুনিব? এৰা আহে, এইবোৰ কৰি থাকিলে জগতখনত কি হৈ আছে সকলো পাহৰি যোৱা যায়। কেতিয়াবা ঘৰৰ মানুহজনীকো পাহৰি যাব চাব। কি যে কথা কিছুমান কোৱা নহয় তুমি আৰু। নহ'লেহে ৰক্ষা। এবাৰ হেনো কি হৈছিল জানা? এজন বিখ্যাত বৈজ্ঞানিকে কিবা এটা আৱিষ্কাৰ কৰি থাকোঁতে তেখেতৰ বিয়াৰ তাৰিখে পাৰ হৈ গৈছিল। তাৰিখ পাৰ হৈ যোৱাৰ এমাহমানৰ পাছতে তেখেতৰ মনত পৰিল যে বিয়াৰ তাৰিখ পাৰ হৈ গ'ল। তাকে কিন্তু সেই মুহূৰ্তত সেই নাৰীগৰাকীৰ কি অৱস্থা হৈছিল কোনোবাই অনুভৱ কৰেনে? এৰা, কিবা এটা সৃষ্টিৰ প্ৰচেষ্টাত যেতিয়া কোনোবা একাত্ম হৈ পৰে, লোভ মোহ এইবোৰ বস্তুৱে তাক কেতিয়াও দখল কৰিব নোৱাৰে। নিশ্চয় তেখেতৰ আৱিষ্কাৰ ইতিবাচক সৃষ্টি। আৰু সেই নাৰীগৰাকী বিয়াখন এমাহৰ পাছত হ'লেও কোনো কথা নাই, কিন্তু সেই আৱিষ্কাৰ চাগে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। মুঠতে আটাইবোৰ মতা মানুহ একেই। হয় নেকি? পাছে মহিলাখিনি একা? হ'ব, এতিয়া কথা পাতিলেই থাকিব নালাগে। ভিতৰত খৰি এডালো নাই। সোনকালে দুডালমান ফালি দিয়ক। ৰ'বা, আৰু অকণমান কাম আছে, শেষ কৰি এমাহৰ কাৰণে খৰি ফালি দিম। হ'ব? ইফালে ক'ব এইটো সময়ত খালী পেটে নাথাকিবা, ভোক লাগিলেই খাবা, কিন্তু সেই খৰি কেইডাল ফালিবলৈহে সময় নোলায়। মই তোমাক দাঙিবলৈ মানা কৰিছোঁ নে নাই? মই থৈ খৰিকেইডাল আগতেই ফালি থ'ব লাগিছিল নেকি বাৰু? বেছিজনী এইবোৰলৈকে একো খোৱা নাই নহয়। ৰাতিৰে ঠাণ্ডা ভাত কেইটামান আছিল নহয়, এতিয়া সেইকেইটাকে খোৱাচোন। নিজকে কিবা পাপি লাগিছে। ৰহ, খৰিকেইডালকে ফালি দিওঁ। ধুনীয়া আকৃতি, ইয়াক সজাই পৰাই তুলিলে এটা ধুনীয়া মূৰ্তি হ'ব। ইমান ধুনীয়া আকৃতি, অলপ সজাই পৰাই তুলিলে এটা ধুনীয়া মূৰ্তি হ'ব। চাহ লওক। চাহ? কি হ'ল? একেবাৰে নুশুনা
নুশুনা শব্দ এটা শুনা নিচিনা কৰিলে যে তুমি ভিতৰত খৰি নাই বুলি কৈছিলা যে আপুনি ফালি দিয়া নাই জানো ফালিবলৈ ওলাইছিলোৱে দেখিছো নহয় মানে এইটো ধুনীয়া দেখি অকণমান আঁতৰ কৰি থৈছো এইডাল ফালি দিওঁ ৰ'বা হ'ব চাহকাপ খাই লওক তুমি থোৱা মই খৰি ফালিহে চাম তুমি ভিতৰত খৰি নাই বুলি কৈছিলা চাহ কিহে বনালা বাকচৰ ওপৰত থকা পেপাৰখনকে পৰিলো কি গোটেইখন পৰিলা নেকি অঁ তাৰ 6 নম্বৰ পৃষ্ঠাত মোৰ এটা বাতৰি প্ৰকাশ পাইছিল মোৰ এই শিল্পকৰ্মখিনিৰ কথা লিখা আছিল তাত মই কেনেকৈ পৰি থকা গছৰ মুহাতে প্ৰাণ দিওঁ সেই কথা লিখা আছিল তাত শিল্পীৰ মৰ্যাদাৰ কথা লিখা আছিল তাত শিল্পীৰ ত্যাগৰ কথা লিখা আছিল আৰু অতি সোনকালে যে মই শিল্পী পেঞ্চন পাব লাগে সেই কথা লিখা আছিল আৰু তুমি তাত মোৰ কৰুণ জীৱনৰ কথা লিখা আছিল তাত মোক জীৱন যুদ্ধৰ লগত সংগ্ৰাম কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা এই মুখাখিনিৰ কথা লিখা আছিল আৰু ওপৰত ডাঙৰ ডাঙৰ আখৰে লিখা আছিল মুখা শিল্পী জগত চন্দ্ৰ বৰাৰ শিল্পকৰ্ম চাহকাপ ঠাণ্ডাই হ'ল চাগে নেখালিনো কিয় নাখাওঁ চাহকাপত আকৌ কি লাগিল বাৰু খাবলৈ মন যোৱা নাই নাখাওঁ বছ খাওঁ অনবৰতে চাহ কৈ থকা মানুহজনৰ আজিও খাবলৈ মন নোযোৱা হ'ল নাই মোৰ কলিজাখন পুৰি সেই জুইৰে বনোৱা চাহকাপ মই নাখাওঁ হ'ব সেইখন পেপাৰ মই বিপিনৰ ঘৰৰ পৰা পিঠাগুৰি থ'বলৈ খুজি আনিছিলোঁ আপোনাৰ কলিজাখন সেই বাকচৰ ওপৰতে আছে তুমি মোক এইটো কথা আগতে ক'ব নোৱাৰা এনে খং কৰিলো নে ৰ'বা চাহকাপ একেবাৰে খাই এটা চাহকাপ খাব নালাগে মই গৰমে আনো দিয়ক নালাগে এইবাৰ চাহকাপ গৰমাবলৈ বাকচৰ পেপাৰখন পুৰিব নালাগে মই খেতা চাহে খাম এটা যদি চাহকাপ কিন্তু বৰ ধুনীয়া দেই বাৰু তুমি কাপটো লৈ যোৱা মই খাপকে খৰিকেইটো ফালি দিওঁ যোৱা তোমাক মাছৰ কথাটো কোৱাই নাই নহয় এই যোৱাকালি 12 বয়া নামঘৰ ভাওনা চৰকাৰী সাংস্কৃতিক বিভাগৰ বিষয়া এজন আহিছিল নহয় তেখেতে ভাওৰীয়া পিন্ধা মোৰ মুখাবোৰ দেখি বৰ ভাল পালে হেনো ভাল পাই থাকিলেই হ'বনে ৰ'বা তেখেতে কৈছে অহা মাহত এখন দিল্লীত হেনো প্ৰদৰ্শনী হ'ব তাত ছবি আৰু মুখাবোৰ নিয়া হ'ব তাৰ পৰা 3খন মুখা বা ছবি তেওঁলোকে নিৰ্বাচন কৰি আমেৰিকাৰ এখন প্ৰদৰ্শনীলৈ নিব বোলে তাতে কি হ'ল তেখেতে কৈছে মোৰ মুখাবোৰ তালৈ নিব পাৰে তেখেতে মোৰ নামতে লিখি লৈয়ে গৈছে দাদা অহা মাহত মোৰ 9 মাহ সোমাব সেইটোতো হয় অৱশ্যে গ'লেও এসপ্তাহমানৰ কাৰণেহে যাম এইটো সময়ত মই 1 মিনিট সময় অকলশৰে থাকিব নোৱাৰো হয় নেকি তেনেহ'লে শাহুৱাকে মাতি পঠাব লাগিব ৰ'বা তাৰমানে আপুনি যোৱাটো খাটাং কৰিলে খাটাং কৰা নাই তোমাৰ লগত কথাটো আলোচনাহে কৰিছোঁ তেনেহ'লে যাব নালাগে হয় নেকি কিন্তু যাব পৰা হ'লে ভাল আছিল নেকি প্ৰথমবাৰৰ কাৰণে আপুনি বাপেক হ'বলৈ ওলাইছে প্ৰথমবাৰৰ বাবে মোৰ গৰ্ভত এটি সন্তানে বাস কৰি আছে আৰু এনে মুহূৰ্তত মোক এই অৱস্থাত এৰি থৈ যাম বুলি ক'বলৈ আপুনি অকণমানো কুণ্ঠাবোধ কৰা নাইনে তুমি তেনেকৈ কিয় কৈছা মই জানো এইটো কাম কৰি তোমাক পোহপাল দি থকা নাই কেইটকা দিব দিল্লীলৈ গ'লে দিব অহা যোৱা খৰচবিলাক চৰকাৰে দিব কিমান দিব নাজানো কিন্তু ইমান ডাঙৰ অনুষ্ঠান যেতিয়া দিব আৰু সেই টকাৰে আমাৰ আহিবলগীয়া সন্তানটিক সুন্দৰকৈ পোহপাল দিব পাৰিমনে আমাৰ সকলো লাগতিয়াল বস্তুৰ যোগাৰ কৰিব পাৰিমনে শিল্পীৰ ঘৈণীয়েক বুলি ফিতাহি মাৰিবলৈ দুযোৰ ভাল সাজ কিনিব পাৰিমনে বৰষুণ দিলে পানী পৰা সেই কেঁচা বজাটো সুন্দৰকৈ সজাব পাৰিমনে প্ৰত্যেক বছৰে বানে জুৰুলা কৰা সেই দুৰ্বল মথাৰিটো ভালকৈ বান্ধিব পাৰিমনে হাতত এটা বঁটা আৰু দম হৈ থকা সম্বৰ্ধনা পত্ৰৰে সমাজ সেৱা কৰিব নোৱাৰি
ধেত্তি কি সময়ত বনালে কি ভাৱ কিছুমান আহিল নহয় নাযাওঁ দিয়া অতদিনে দিল্লীলৈ নগৈ দেখোন চলি আছিল এতিয়াও পাৰিম নাযাওঁ দিয়া নাযাওঁ মই আপোনাক যাবলৈ মানা কৰা নাই যিটো কষ্টেৰে আমি জীৱন নিৰ্বাহ কৰি আছো সন্তানটিও যাতে সেইবোৰৰ সন্মুখীন হ'ব নালাগে সেইটোহে কৈছো হেৰা মই জানো দিয়া তুমি মোক যাবলৈ মানা নকৰা বুলি মই জানো পিছে হেৰা তুমি আকৌ সেইটোকে ভাবি থাকি নাথাকিবা ঐ এইটো সময়ত এনেকে ভাবি থকাটো বেয়া ফালি দিওঁ এইবাৰো আজি মোক এনেকৈ কিয় কৰিব ইমান কষ্টেৰে তৈয়াৰ কৰা মোৰ এই মুখাবোৰ আজি বাৰু একেবাৰে গুৰুত্বহীন হৈ পৰিল নেকি মোৰ শিল্পকৰ্মৰ বাবদ পোৱা মানপত্ৰ প্ৰশংসাপত্ৰ বঁটা এইবোৰ বাৰু একেবাৰে মূল্যহীন নেকি তাই সেমেকি থকা মুখখনে মোক বাৰু তাকেই বুজাব বিচাৰিছে নেকি তাই গৰ্ভত থকা সন্তান এইবোৰ কথা শুনি বাৰু চুপি থাকিব নেকি নালাগে মোক এতিয়া কোনো সন্মান নালাগে কোনো বঁটা নালাগে হেৰা নাযাওঁ বুজিছা নাযাওঁ অতদিনে দিল্লীলৈ নগৈ চলিব পাৰিছো তেতিয়া নাযাওঁ মই সিদ্ধান্ত লৈ পেলাম ভাল কৰিলে মই নোৱাৰো তোমাক এইটো অৱস্থাত এনেকৈ এৰি মই সেই বিদেশলৈ যাব পাৰো নে আৰু গ'লেও মই তাত জানো শান্তিৰে থাকিব পাৰিম সেইকাৰণে নাযাওঁ বুলি মই আগতে থিৰাং কৰি থৈছো তোমাক এনে কথাষাৰ সুধিহে চালো নাযায় বুজিলো বাৰু এতিয়া খৰিকেইডাল সোনকালে ফালি দিয়ক ঠিক আছে তুমি যোৱা কি হ'ল অকমান হাঁহি দিয়া হ'ল তোমাক মই পুতলাৰ হাঁহি মাৰিব দিছো নেকি তোমাক যে মই পলুৱাই অনাৰ পাছত তুমি যে মোৰ মুখলৈ চাই এটা হাঁহি মাৰিছিলা আৰু আপোনাৰ যে হাত ভৰিবোৰ থৰ থৰকৈ কঁপিছিল তুমি বৰ লাজুকী আছিলা আৰু আপুনি ভয়াতুৰ মই যে তোমাক শিৰত সেন্দুৰ ওলাই দিছিলো আৰু আমি পুৰেতো জীৱন ইজনে সিজনক সংগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো মই সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰো চাগে ময়ো মই সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰো কিন্তু মই মোৰ জীৱনৰ পৰা সেই দিনটো চিৰদিনৰ বাবে মচি দিব খোজো কিন্তু কিয় কাৰণ সেইদিনাৰ হাঁহি মোৰ চিৰস্থায়ী নহ'ল কি তাৰমানে অতদিনে তোমাক মই কন্দুৱাই ৰাখিম হে ভগৱান এইটো দিন দেখুৱাবলৈকে তুমি মোক জীয়াই ৰাখিলা এতিয়া ঈশ্বৰক মাতিব নালাগে মা কলিবই ৰাতিপুৱাই আহি কৈ গৈছেহি সিহঁত হেনো আজি চহৰৰ বায়েকৰ ঘৰলৈ যাবগৈ সিহঁত বায়েকৰ ঘৰলৈ যাওঁ আমি কি কৰিব লাগে মথাউৰি হেনো চিঙু হৈ আছে এবাৰ পানীয়ে হেনো আগতকৈ বেছি ওপৰলৈ উঠিছে প্ৰত্যেকবাৰেই বৰীয়া বানজাকে আমাৰ আশা ভৰসা সকলোবোৰ উটুৱাই লৈ যায় এইফালে প্ৰত্যেক বছৰে মথাউৰি বান্ধিয়েই থাকে এইবোৰেই হৈছে আমাৰ জীৱনক বলিৰ পথা সজাই ৰজা ঘূৰিয়াই কৰি থকা কিছুমান ভেকু ভাওনা আজিলৈকে চাগে মথাউৰিটোৰ নামত যিমান টকা খৰচ কৰিলে এটা শিলৰ মথাউৰিয়ে বান্ধিব পাৰিলেহেঁতেন নবনাই একেবাৰে সমস্যাৰ সমাধান হলে পাছৰ বাৰে টকা লুণ্ঠন কৰিব কেনেকৈ অনুমোদিত ধনৰ 25% কাম কৰি ৰজা ঘৰ ঠিকাদাৰ ধনী হৈছে ঠিকেই কিন্তু মথাউৰি ছিঙি সেই বানজাকে কিমান সপোন উটুৱাই লৈ গৈ আছে সেই কথা ভাবিবৰ কিন্তু কাৰো সময় নাই সেইবোৰ ভাবি আৰু বকি এতিয়া একো লাভ নাই পাৰে যদি সোনকালে কাপোৰ কানিবোৰ বান্ধি ওপৰত তুলি থব হ'ব দিয়া তুমি ভিতৰলৈকে যোৱা মই খাওঁতে খৰিটো ফালি লওঁ মুঠাইটো যদি আকৌ ছিগে বানে যদি আকৌ আমাৰ ঘৰৰ পৰা উটুৱাই লৈ যায় প্ৰত্যেক বছৰে দেখোন সেইটোৱে হৈ আহিছে কিন্তু
বুজিবলৈ যে একেবাৰে চেষ্টা নকৰে। পলাই অহা অজুহাতত বাপেকে যেনিবা ভালকৈ মাতবোল নকৰে, সেইটো কিবা ধৰি থকা কথা নাই। সৰু হৈ নিজে মাত খাৰ দিব লাগে। এয়া ধৰিব লাগে মইহে, জোৱাইটোৱে, আৰু ধৰিছা তুমি। ফালিছো। প্ৰথমে তুমি কথাটো ভাবাচোন। এয়া বুজিবলৈ যে একেবাৰে চেষ্টা নকৰে। আছে এই মথাউৰিটো যে চিঙো যদি চিঙে, প্ৰত্যেকবাৰৰ দৰে আমাৰ ঘৰ দুৱাৰ বস্তু বাহানি সকলোবোৰ উটুৱাই লৈ যাব। সকলোবোৰ বালিময় হৈ পৰিব, আৰু সেই বালিচৰৰ মাজে মাজে বিচাৰি ফুৰিব লাগিব আমাৰ ঘৰৰ লাগতিয়াল বস্তুবোৰ। প্ৰত্যেক বছৰে এই বৰীয়া বানজাকে উটুৱাই লৈ যায় আমাৰ আশা ভৰসা, আৰু মোৰ এই হেঁপাহৰ মুখাবোৰ কেৱল অৰ্থলোভিত কেইজনমান নেতা, পালি নেতা আৰু প্ৰথম শ্ৰেণীৰ ঠিকাদাৰবোৰৰ বাবে। বনাই থাকক আৰু বনাওক আঁচনি তৈয়াৰ কৰি কৰি মথাউৰিবোৰ, আৰু দুদিনমানৰ পিছত আমাৰ ঠিকনা হ'বগৈ এখন চৰকাৰী বিদ্যালয় নাইবা ওখ ঠাই একোটা নামঘৰ। নামঘৰ হেয়া হেয়া শুনিছানে? হেয়া হেয়া ধুতিখন আৰু গামোচাখন ধৰি থৈছানে? হেয়া কি হ'ল হে? ভিতৰলৈ গ'লে দেখোন চিঞৰ ধৰে। ধুতিখন আৰু গামোচাখন ধুই থৈছা? কৰবাত কিবা ওলালে চাগে। কিয় কালিলৈ ভাগৰ পাতলৰ নিমন্ত্ৰণ দি যোৱা নাছিলে? মই পাহৰি আছো। কল মাৰি মাৰি কাপোৰ ধুব নোৱাৰো। তুমি কেলে কল মাৰিব? মোক মাতি দিলে হ'ল নহয়। তলৰ পৰা যে চিঞৰি আছিলো, মাথা দিছিলে। হ'ব দিয়া, তুমি পাছফালে উলিয়াই থবা, মই ধুই ল'ম। হ'ব, চিন্তা কৰিব নালাগে, মই কালিয়ে ধুই থৈছো। এইয়া মই জানো নহয় তোমাৰ কথা। আচলতে কি জানা, তোমাৰে মোৰে অন্তৰৰ মিল আছে। মই নকলেও তুমি মোৰ বহুত কথা বুজি পোৱা। পাওঁ। আৰু এটা কথা ভালকৈয়ে বুজি পাওঁ যে এজন শিক্ষিত মানুহ এই গাঁৱে গাঁৱে ভাগৱত পাঠ কৰি ঘূৰি ফুৰাত ব্যস্ত, আৰু তেখেতৰ ঘৰৰ চালেদি তৰাও দেখা যায়। শিক্ষিত হ'লৰ কাৰণে কি ভাগৱত পাঠ কৰিব নাপায় নেকি? কিন্তু এইটো বয়সতে অন্য উপাৰ্জনৰ কাম নিবিচাৰি এই ধৰ্ম কৰ্ম কৰি ঘূৰি ফুৰিলেই ভাত খাবলৈ নাপায়। শাস্ত্ৰ পঢ়ি থাকিলেই সংসাৰ নচলে। মই কি তোমাক খোৱা যোগাৰ দিয়া নাই নেকি? লগৰ আটাইবোৰে চাকৰি কৰি চহৰৰ ফালে ঘৰ বনালে, আমাৰ জনে আকৌ দাদা, চাকৰি এটা অৱশ্যে ময়ো কৰিব লাগিছিল। কথাষাৰে এতিয়াহে মোক বাৰুকৈ আমনি কৰে। কিন্তু সেইটো সময়ত আমাৰ খেতি বাতি যথেষ্ট আছিল। তাতে সৰুৰে পৰা ভাল পোৱা এই মুখাবোৰ মানুহে লাহে লাহে ভাল পাবলৈ ধৰিলে। নৈখনৰ মাজে তেতিয়া বহুত দূৰত আছিল। এদিন নৈৰ ওপৰত বান্ধ দিলে, আৰু বাৰিষাত সেই বান্ধৰ পানী খুলি দিয়াৰ ফলত এই নদীৰ গতিপথ আমাৰ ওচৰ চাপি আহিল। বানপানী হ'বলৈ ধৰিলে, খেতি মাটি বালিচৰ হ'ল, বানপানী সকলো উটুৱাই নিব ধৰিলে। হাঁহি মুখেৰে জীৱন নিৰ্বাহ কৰা আমিবোৰৰ লগত বানপীড়িত শব্দটো টোপ খালে। প্ৰত্যেক বছৰে মন্ত্ৰী বিধায়ক আহে, সেই মথাউৰিটো সুন্দৰকৈ বনাই যোৱাৰ প্ৰতিশ্ৰুতি দি যায়, বনায়ো। কিন্তু প্ৰতিশ্ৰুতিৰ লগত সেই মোটা অংকৰ কমিশ্যনটো লুকাই থকাৰ বাবে আমিবোৰ হৈ পৰিলোঁ তেওঁলোকৰ বাবে একোটা ইছ্যু, যাৰ কান্ধত বন্দুক লৈ বহুজন হৈ পৰিছে এতিয়া ঐশ্বৰ্যশালী ব্যক্তি, যি এতিয়া সমাজত সমাজ সেৱক ৰূপে পৰিচিত। এইবোৰ কথা ভবাৰ লগতে আপুনি চিন্তা কৰিব লাগিছিল যে আপোনাৰ দৰে সাধাৰণ শিল্পীৰ উপাৰ্জনেৰে এখন সংসাৰ চলাব পাৰি নে নোৱাৰি। মুখাৰে চোতাল সজাই, বছৰেকত 2-3খন ভাওনাত মেকআপ কৰি, নামঘৰে শাস্ত্ৰপাঠ কৰি, মঞ্চাই গামোচা পিন্ধি পৰিয়াল পোহপাল দিব পাৰি নে নোৱাৰি। তুমি যি কোৱা কৈ থাকা, কিন্তু মোৰ শিল্পকৰ্মক উপলঙা মাৰি কথা নকবা বুলিছো। কিয়? কথাবোৰে একেবাৰে গাটো কোবাই গৈছে চাগে, নহয়? মই কি তোমাক খোৱা চোকা দিয়া নাই নেকি? ঘূৰি পকি ফলাফল শূন্য নহয় জানো? পদুমণি
বেলগুটি গাঁৱৰ হৰকান্তই এই মুখা শিল্পৰ কাম কৰি কৰিয়ে এতিয়া গুৱাহাটী কলাক্ষেত্ৰত ক্লাছ দিয়েগৈ। আৰু আপুনি তুমি তুমি সকলো কথা বিপৰীত কিয় ভাবা? পেটত সন্তানটি লৈ প্ৰত্যেকটো মুহূৰ্ততে এটাই আশা কৰি থাকো, জানোচা কৰবাৰ পৰা ভাল খবৰ এটা আহিব। মুখাবোৰ লৈ আপুনি ওলাই যোৱাৰ পাছত ঈশ্বৰক সদায় এটাই প্ৰাৰ্থনা কৰো, মানুহজনক কৰবাত কিবা এটা গতি লগাই দিয়ক। ঘূৰি আহি আপুনি যেতিয়া সেমেকা মুখেৰে মোক মাত সাৰ দিয়ে, আপোনাৰ পৰা চকুলো ঢাকি অন্তৰখনে চিঞৰি চিঞৰি কান্দে। হেৰা হ'ব দিয়া, দুখ নকৰিবাচোন। কি কৰিব লাগে? আনন্দ কৰি হাঁহিব লাগে। সন্তানটিয়ে কষ্ট পাব। জন্ম হৈয়ে যেতিয়া অভাৱৰ লগত সন্মুখীন হ'ব, তেতিয়া আৰু কষ্ট পাব এই সন্তানটোৱে। যেতিয়া সি নিজৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হ'ব, যেতিয়া সি এমুঠি ভাতৰ সংগ্ৰাম দেখিব, যেতিয়া সি লঘোণ কি বস্তু বুজি পাব, তেতিয়া আৰু কষ্ট পাব। তুমি অলপ মনে মনে থাকাচোন। আজিলৈকে মনে মনে আছিলো। তুমি আৰু অলপ ধৈৰ্য ধৰা, চাবা অতি সোনকালে আমাৰ ভাল দিন আহি আছে। বানে বানে সকলো উটুৱাই নিয়াৰ পাছত এইবাৰতো মুঠা নিচিঙিব পাৰে। বানে যেতিয়া ঘৰ দুৱাৰ সা সম্পত্তিৰ লগতে আপোনাৰ এই মুখাবোৰ উটুৱাই লৈ যায়, মই আপোনাৰ মুখলৈ চাব নোৱাৰা হৈ যাওঁ। দেহাটোত কিবা আধা ভাল সহায় লৈ যোৱাৰ নিচিনা অনুভৱ হয়। সেই মুখাবোৰে পানীত উঠি উঠি মোক যেন ৰিঙিয়াই মাতে। মই নিজৰ দেহাটো ক্ষতি কৰি হ'লেও যে সেই মুখাখিনি উভতাই আনিম। আৰু সকলো যে বালিচৰৰ মাজত বিলীন হৈ যায়। হেয়া হেয়া, মই তোমাক কন্দা কন্দা কৰি মানা কৰিছিলোঁ। ব'লা ভিতৰত ব'লাচোন। মই তোমাক মানা কৰিলে কথা নুশুনা ন? ব'লা ব'লা ভিতৰত যোৱা। পখৰকেইডাল খালি দিওঁ ৰ'বা। হে হুলস্থুল হৈছে দেখোন। হে মথাউৰিটো ছিঙিল নেকি বাৰু? এইটো সময়ত তুমি কিয় এনেকে অমংগলীয়া কথাবোৰ কৈ আছা? নাপা, যোৱা তুমি ভিতৰলৈ যোৱা। এইটো বাবাকৰৰ মাত নহয়নে? লাগিল চাগে মাটি বাৰীৰ দণ্ডযুদ্ধখন। বাদ দিয়া বাদ দিয়া, তুমি এইটো সময়ত তেনেকে কাজিয়া শুনিব নাপায়। যোৱা ভিতৰলৈ যোৱা। কিনো আপুনি প্ৰত্যেকটো নাপায় মাৰি থাকেহে। তুমি কি জানিবা প্ৰথম বাপেকি হোৱা আনন্দ। যোৱা যোৱা, মই ঘৰকেইটা ফালি লওঁ। যোৱা যোৱা। হুলস্থুল এখন বাঢ়িয়ে গৈছে। এপাক আহিব পৰা হেঁতেন ভাল আছিল। আছে ভিতৰতো খৰি এডালো নাই নহয়। কি হ'ল? ৰবা, খৰিকেইটাকে ফালি ল। এইয়া ৰাতিপুৱা পৰা লঘোণে আছ যে, গেছ চাগে। হ'ব, পানী এগনি খাই দিয়া। আৰু শুনা, এনেকে বেছি চিঞৰি নাথাকিবা। এইটো সময়ত চিঞৰি থাকিব নাপায়। হুলস্থুল দেখোন বেছি বাঢ়ি গৈছে। যাব নোৱাৰা হল নহয় এতিয়া।
এই আকৌ চিঞৰিলা মোৰ পেটটো বৰ বৰ বিষাইছে সহ্য কৰিব পৰা নাই ছে কি বিপদত পথখন লাগে কি কৰা যায় এয়া এই আশাবাৰে মানুহ ওলাই থাকিব পালি কুমাই কি কৈছো ৰ কি কৈছ কি কৰিলে কি কৰ আজিৰ পৰা ঠিক ৩০টা বছৰ আগে ঠিক এনেকুৱা এটা দিনতে সেই মথাউৰি ছিঙি অহা বলীয়া বানজাকে মোৰ সপোন মোৰ আশা মোৰ ৰেৱতী আৰু মোৰ সন্তানটিক উটুৱাই লৈ গুচি গ'ল যেন বলীয়া বানজাকে সৰ্বশান্ত কৰি কাহিৰৈ গ'ল মোৰ হেঙুলীয়া বেলিটি এই ৰঙীন পৃথিৱীখন নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ আগতে মাতৃৰ গৰ্ভতে বিলীন হৈ গ'ল সন্তান অস্তমিত হ'ল এক জীৱনৰ আনুল্য সপোন এই চোতালৰ খৰিকিডাল ফালিবলৈ থাকি গ'ল ভোকৰ ভাতকেইটা খাবলৈ থাকি গ'ল অলপ কথা পাতিবলৈ থাকি গ'ল মোৰ এই সন্তানটিৰ মুখখন চাবলৈ থাকি গ'ল হঠাৎ অহা এই বলীয়া বানজাকে সকলো যে শেষ কৰি থৈ গুচি গ'ল এতিয়াও সেই বানে ধ্বংস কৰিয়ে আছে কাৰোবাৰ ঘৰ কাৰোবাৰ সম্পত্তি কাৰোবাৰ আত্মীয় স্বজন বহুতে কান্দিছে মই কিন্তু কন্দা নাই অপেক্ষাৰত সেই বলীয়া বানজাকলৈ আকৌ যে বলীয়া বানজাক আহিব আকৌ যে নতুন পুৱাৰ উদয় হ'ব সকলো ধ্বংস কৰি মোক যেন উভতাই দিবহি মোৰ অপূৰ্ণ জীৱন ঘূৰি যেন আহিব মোৰ সন্তান আৰু ৰেৱতী মথাউৰি ছিগিল এতিয়া আকৌ সেই বলীয়া বানজাক আহিব মোৰ ৰেৱতী আৰু সন্তানক উভতাই আনিব আজি যে মোৰ আনন্দৰ দিন আজি যে মোৰ ফূৰ্তিৰ দিন আজি মোৰ এই মুখাবোৰে নতুন ৰূপ পাব আজি
জীৱন ভৰ্তি মথাউৰি বোলে ছিঙি সোনকালে কাপোৰবোৰ টোপোলা বান্ধি ওপৰত তুলসী আহক সোনকালে আহিল আচলতে এইখন নাটকৰ পৰিচালনা ৰাজেন ফুকন মোৰ বোলে সীমান্ত কলিতাই 2খন লিখিছে যে মায়াৱতী সীমান্ত কলিতাটো আহি গৈছে এবাৰহে মাত্ৰ এইটো হৈছে ৰাজেন ফুকনো আহিব লাগে অকণমান আকৌ যাব তালৈ চিনাকি অকণমান হৈ যাওক ৰাইজৰ লগত এয়াই নহয় আগতে ফটা জালৰ মাছৰ পৰা আদি কৰি কেইবাখনো নাটক বাঘ আমাৰ অধিৱেশনত ৰাজেন ফুকনে পৰিচালনা কৰিছে এইবাৰ অধিৱেশনতো এইখন পৰিচালনা কৰিছে ৰাজেন ফুকন ফটা জালৰ মাছ যোনে চাইছে আৰু জানে আৰু এজ এ এক্টৰো জানে এজ এ ডাইৰেক্টৰো জানে আৰু এয়া সীমান্ত কলিতা ইপ্সিতা দাস এওঁলোক পৰিচালক আৰু অভিনেতা অভিনেত্ৰী আৰু সংগীত বা অন্যান্য দিশত কোন ক'ত আছে আমাৰ সীমান্ত কলিতা চিনাকি কৰি দিব হয় আমাৰ অস্পষ্ট অনুভৱৰ অপেক্ষা নাটকখনৰ আজি সংগীত কৰিলে আমাৰ ৰাজু বৰাক মঞ্চলৈ আমন্ত্ৰণ জনাইছে ৰাজু আৰু আমাৰ ৰাজেন ফুকন তেখেত পৰিচালকো আৰু আজি লাইট ডিজাইনিং তেখেতৰে আমাৰ যি মঞ্চসজ্জা এই মঞ্চসজ্জাত আমাক একে ওতঃপ্ৰোতভাৱে সম্পূৰ্ণ গোটেইখিনি বনাই কৰি দিয়া বা এইবোৰ চব সন্তোষ বৰা তেখেতেই আমাৰ গোটেই মঞ্চসজ্জা গোটেইখিনি তেখেতেই কৰিছে আৰু বাকী অবিনশ্বৰ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ নাটকখন আমিও অবিনশ্বৰে কিন্তু হ'লেও এই মোৰ নাটকখন ইয়াত মানে আজি পৰিৱেশন কৰিব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাকী পৰিচালকক দিছোঁ সন্মানীয় দৰ্শকবৃন্দ নাটকখন আমি সীমান্তই লিখা মই যোৱা বছৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিম বুলি তেওঁ লিখিলে আৰু মোক ক'লে নাটকখন অকণ চাই দিবলৈ আমি বেছিদিন চাবলৈ মই নাপালোঁ তথাপি অলপ দিন চাই নাটকখন আপোনালোকৰ আগত আজি আগবঢ়াইছোঁ নাটক বস্তুটো ছাৰে কৈছেই শিকিবলগীয়া বহু কথা আছে ভুল ক্ৰুটি থাকিবই এতিয়া দৰ্শকৰ মাজত যেতিয়া আমি উপস্থাপন কৰোঁ মঞ্চস্থ কৰোঁ তেতিয়া ভুলখিনি ধৰা পৰি যায় গতিকে আজি সেইখিনি ভুল হৈছে আমি আপোনালোকৰ পৰা জানিম গঠনমূলক পৰামৰ্শ দিব সীমান্ত কলিতাক সেইকাৰণে ধন্যবাদ দিছোঁ আমাতকৈ সৰু ল'ৰা এতিয়ালৈকে কেইবাখনো নাটক লিখিছে আমাক নাট্যকাৰ লাগে নাট্যকাৰ জন্ম হওক সৃষ্টি হওক আমি নাটক আৰু পাম আমি নাটক কৰি যাম এইখিনিকে ক'লোঁ আপোনালোকে পৰামৰ্শ দি আমাক আগবঢ়াই নিব বুলি আশা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ ধন্যবাদ আমি ৰাজেন ফুকনক নিজৰ কৰ্মত যাবলৈ লৈছোঁ আৰু মাত্ৰ 45 মিনিট সময় দৰ্শকৰ